তো হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল মিনমছ ব্লগছ আছামিছ। আৰু বৰ্তমান সময়ত যদি চাব যাওক, চলি আছে উৰুচ, মানে আজিৰ পৰা উৰুচ আৰম্ভ। আৰু আজিলৈকে বাৰু মই উৰুচ দেখি পোৱা নাই, যিহেতু আজিৰ পৰা উৰুচ আৰম্ভ। তো সেই গতিকে মই ভাবিছো আজি এবাৰ যাওঁ আৰু আপোনালোককো দেখাওঁ। এই উৰুচৰ কথা কৈ আছো। আৰু চিনাবাৰ লগত বিমল তুমি কৰিব ওলাব আন্দাৰ দুনিয়াত। মানে উৰুচত মানে মই মানে এডাল মানে ভেবলি কাৰণে সোণাৰ চেন এডাল বৰ দৰকাৰী আছে। উৰুচৰ পৰা লৈ যাম। সোণাৰ চেন পাই নেকি? আচ্ছা আচ্ছা। আৰু বাকী মোক কি দিবা? বাকী মোক লিটল ব্ৰাদাৰ বুলি তুমি কি দিবা? কি দিম আৰু তাতে কি পাইবা? তাতে সেই দিম দিয়া, তোমাৰ আঁতৰৰ চেন এটা দিম। সেইবিলাক নালাগে, বেলেগ একো নালাগে, তুমি একো দিব নালাগে। যাওঁতে খালি জিলিকি উজ্বলা ধুনীয়াকৈ এক প্লেট বিৰিয়ানী খুৱাই গ'লে হৈ গ'ল। মোৰ পেট সন্তুষ্ট, বেলেগ একো দিব নালাগে। ঠিক আছে, মই যাওঁতে। আৰু উৰুচ হৈ আছে আমাৰ হাজো powamoccaত। তো আমাৰ ঘৰৰ পৰা হাজো powamocca বেছি দূৰ নহয়, প্ৰায় 5 কিলোমিটাৰমান দূৰ হ'ব। তো সেই গতিকে মই ভাবিছোঁ হাজোৰ পৰা ধুনীয়াকৈ হাজো powamoccaত আপোনালোকক দেখাই দিওঁ কি হয়। আৰু তাত হিন্দু মুছলিম বুলি কোনো কথা নাই, তো সকলোৱে যাব পাৰে, হিন্দু মুছলিম। তো যিহেতু আগতে যাই পোৱা নাই, তো ভাবিছোঁ এবাৰ চাইও আহোঁ আৰু লগতে আপোনালোককো দেখাওঁ বুলি। তোমাক কি বিমল দা বোলে আৰু কিমান দেৰি কৰি থাকা? চল যাবা। মোৰ বাইকৰ লাইটটো চন্দে যেন পাইছাছো। এই আগফালে দেখাই দে, আগফালে। আচ্ছা দে, একো টেনচন ল'বা, কথা দেখাই দিম আমি বিন্দাছ। এই বলা আহিছিলা ভাইৰাছ ভাইৰাছ। এই বলো গাইছ গাড়ী। তুমি গাড়ীটো কি আৱাজ লগাই লৈছে হা? গাড়ী এইটো মানে পাঞ্জাবী চাইলেঞ্চাৰ। আচ্ছা আচ্ছা, মানে গাড়ী যিটো আৱাজ মানে বেলেগে ভাইবছ, মানে চালাম ৰকি ভাই নেকি? স্মাৰ্ট নেকি তুমি? চালাম ৰকি ভাই একদম একদম, মানে গাড়ীৰ বাটত মানে মুখৰ কথাই ওলাই নাই। এই দেখছি গাইছ। বাকী আমাৰ বিমল দা মানুহটো কিন্তু অলপ জচিলে আছে মানুহটো। হাই বছ 10 টকা মানুহ দেখ বহুত। আৰু ধুনীয়াকৈ আমি আহি powamoccaৰ মেইন গেটটো পাই গ'লোঁ। সেয়া ওপৰত দেখা পাইছে। চ' ধুনীয়াকৈ ইয়াতে লাইটেৰে লিখি দিছে powamocca দৰগাহ। এই মজা, লাইট চাইট লগোৱা আছে মজাকৈ। তো একদম বিন্দাছ আমি উঠি যাব লাগিব ওপৰত। তো বাকী এইফালে তলৰ পৰা ধুনীয়াকৈ দোকান পোহৰ পুৰা ওপৰত গেলে আছে নেকি? মানে ইমান দোকান মানে আমি মানে দেখাই নাছিলোঁ। আচ্ছা আচ্ছা, এই চাওক চাৰিওপিনে দোকান আৰু ওপৰততো আছে মানে পুৰা পাহাৰ যে। তো ওপৰত পুৰা পাহাৰ, পাহাৰেদি একদম যাই ওপৰতহে আছে চাগে। এতিয়া ৰাতি হ'ল না। বলক চাই থাকক কি হয় দেখাই আছো। বাকী বিমল দা, এই সৌ এখন চাহৰ দোকান, মানে বেছি লৈ একাপ চাহ খাই যাওঁ নেকি? খাব পাৰি। আকৌ তুমি 50 টকা তেল কেইটা ভৰি দিবা। সেইগিলা একাপ চাহ গৈ দিয়া, একাপ চাহ যাবা। সেনে কৰিলে যে কিয় মানে এ নাগিয়া পিছত খাবা বহ। আৰু এতিয়া ৰাতিৰ সময় পাই 7:53। বাকী কেনে আন্ধাৰ বুন্ধা না? সঁচাকৈ আমি এনে দিলো দে। আচ্ছা আচ্ছা, তো আজি ৰাতি মানে 8টাই বাজবে হ'ল। 8টা বজাত উঠি আছো powamoccaৰ পাহাৰ, মানে আল্টিমেট কাম কৰি থাকোঁ আমি হা। এই কিন্তু বৰম্বৰ পাহাৰত 11টা বজাত উঠিছোঁ, মানে সেইটোৱে কয় এডভেঞ্চাৰ লাইক ইট বোলো। নৰ্মেলি যিহেতু আজিৰ পৰা আৰম্ভ, তো সেইকাৰণে লাইটবোৰ দিয়া নাই। তো নেক্সট কালিৰ পৰা চাগে গোটেই লাইট দিব কমপ্লিট। কালিৰ পৰা পুৰা কমপ্লিট লাইট তো কালিৰ পৰা পুৰা কমপ্লিট লাইট হ'ব। এতিয়া পৰা আন্ধাৰ বুন্ধাৰ, তো মানুহবোৰো যাই আছে, তো কণ্টিনিউ বা বস্তুবিলাকো ওপৰলৈ দি আছে ধুনীয়াকৈ। কিন্তু ফাৰ্ষ্ট উৰুচ হিচাপে ইয়াত কিন্তু লাইট পুৰা দিব লাগিছিল, কাৰণ বহুত মানুহ আহিব না। আৰু আজিকালি দিনকাল বেয়া, সেইবাবে মানে কি লাইটটো একদম জৰুৰী। আৰু পাহাৰৰ কথা না, ধৰি লওক এই পাহাৰত যদি ওপৰলৈকে লাইটৰ ব্যৱস্থাই নাথাকে, মানুহ কাৰোবাৰ দুৰ্ঘটনা হৈ যাব পাৰে না। আমি কিমান আন্ধাৰ বুন্ধাৰে যাই আছো, আমি যিমানে ওপৰত উঠি আছো পুৰা ফ্ৰেছ বতাহ এটা লাগি আছে দেখোন। এনেকুৱা মানে দেখাই দিবা মানে কিবা এটা মানে ভাল লাগছে। এই বতাহত মানে পাতবিলাক উৰি আছে, একদম মানে ফ্ৰেছ বতাহ, মজা লাগিছে। আৰু মানে ৰাতি মানে মই আগতে আহিছো 2-3 মান, আজি 4 মান হ'ব আৰু। আচ্ছা আচ্ছা, কিন্তু মানে বহুত বেলেগ লাগে আহি একদম। যাইছো দিয়ক, আৰু পাহাৰৰ কাষে যাই আছো একদম। তুমি দেখাই দিয়া পাহাৰৰ কাষে যোৱা। আৰু বৰ্তমান আমি ধুনীয়াকৈ উৰি চলা আহি পালো। বাকী কেনে বতাহ দি আছে দেখোন বিমল দা, বেলেগ হাৱা দিছে একদম। তই চাওক মানুহবোৰ, তই চিধা আমি উঠি যাব লাগিব ওপৰত গেলি। বাকী powamoccaৰ ওপৰত মানুহ চাওক, আজি প্ৰথম দিনা ইমান মানুহ, কি কোৱা বিমল দা? বহুত মানুহ, আৰু উৰুচ 3 দিন আছে। 3 দিনত কিমান মানুহ হ'ব? তো চাওক আজি কিমান মানুহ, এই ভৰ্তি হৈ আছে পুৰা। বৰ্তমান আমি ধুনীয়াকৈ আহি পালো powamocca দৰগাহ শ্বৰীফ। তো আগত দেখাই দিয়া, এইটো দেখাই দিয়া বা
কি আছে উৰুচত আহি আছে লোকেল দাদা কেইজনমানক লগ পালো কি হ'ব তোমালোকৰ ভাল বাকী উৰুচ কেইদিন 3 দিন আছে আচ্ছা আচ্ছা আজি প্ৰথম দিন আচ্ছা 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 মানে কি কৰে মানে আজি কি কৰিব মই বেছি ভালকে নাজানো মই আচ্ছা আচ্ছা ইমান এটা আচ্ছা 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 বাকী কেনে লাগি আছে উৰুচ বুলি আজিতে মানে ভাল লাগি আছে হয় 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 বাকী মানুহ কালিলৈকে চাগে বহুত হ'ব কালি হ'ব বহুত হ'ব কালিৰ পৰা বহুত হ'ব আচ্ছা 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 তাকে লগ পাই ভাল লাগিল দে 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 আৰু আমি ধুনীয়াকৈ ইয়াত এৰিয়াটো ঘূৰি আছোঁ মানে বহুত বেছি ডাঙৰ এৰিয়াটো চাইডে চাইডে ঘূৰি কিনে চাই আছোঁ ক'ত কি আছে দোকান পোহাৰবিলাক আৰু যদি আপুনি ইয়াতে মোবাইল চাৰ্জ দিম বুলি ভাবে তো পইচা দি কিনে ইয়াতে ফুল চাৰ্জ কৰি লৈ যাব পাৰে আৰু ইয়াতে ক'বলৈ গ'লে বহুত দোকান পোহাৰ আছে মানে বহুত বেছি দোকান পোহাৰ আছে আৰু ইয়াতে মানে ঘৰত যিখিনি লাগতিয়াল সামগ্ৰী সেইখিনি ধুনীয়াকৈ বজাৰ কৰি লৈ যাব পাৰিব মানে এক মাহৰ কাৰণে বিন্দাছ চলি যাব তাকে কেটু চেটু বনাই আছে মজা ইমান দাম বাকী বিমল দা তুমি দেখোন আমাৰ ভেবলিবোৰ কাৰণে যে চশমা বা বেগ লৈ যাব পাৰা এই নালগে দে তাই ভেবলি না তাই পিন্ধি বেয়া দেখো ঠিক আছে আছিল চালিয়া চশমা আৰু ইয়াতে বিভিন্ন ধৰণৰ মিঠাই আছে নামবোৰ বাৰু নাজানো ইয়াতে পৰঠা কেজি চিষ্টেমত বিক্ৰী কৰে বাকী আমি ধুনীয়াকৈ তাৰ পৰা নামি আহিলো বাকী এতিয়া যাওঁ ৰ'ব তলকে লিখি আহি মেলা কেনে লাগিল বঢ়িয়া বাকী যিটো বতাহ আহিছে আল্টিমেট মজা লাগছে হয়নে তো বাকী গাড়ীখন ইয়াতে থৈ দিছিলো বাকী যেন যাব লাগে তো আমি ধুনীয়াকৈ তাৰ পৰা ওলাই আহিলো কেনে লাগিল কেনে মানে পুৰা আলটি একদম তোমাক মই লৈছো আল্টি লাগবে লাগব বাকী চাহৰ যোগাৰটো চাহটো খাব লাগিছিল বাৰু এই সাদিব আহিলো ৰ'ব অন্ধকাৰখিনি নে কি কোৱা একদম ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ তো ভিডিঅ'টো ভাবিছোঁ সেইটা সামৰিব তো বিদায় গাইছোঁ লগ পাম বেলেগ ভিডিঅ'ত তো অলপ দেখাব চেষ্টা কৰিলোঁ আপোনালোক বিদায়